এডাল ৰেখাখণ্ডৰ বিভাজন ডিভিজন অফ এ লাইন সেগমেন্ট এডাল ৰেখাখণ্ড AB দিয়া আছে এতিয়া আমি ইয়াক m/n অনুপাতত ভাগ কৰিব লাগে যত m আৰু n উভয়ে ধনাত্মক অখণ্ড সংখ্যা অঙ্কনৰ পৰ্যায়বোৰ মানে স্টেপ অফ কনস্ট্ৰাকশন স্কেলৰ সহায়ত AB ৰেখাখণ্ডক এডাল AB ৰেখাখণ্ড অঙ্কন কৰা হ'ল এটা অঙ্কন কৰিলো স্কেলৰ সহায়ত তাৰ পিছত ABৰ লগত হুকমকোণ হোৱাকৈ যিকোনো ৰশ্মি AX আঁকা হ'ল মানে ABৰ লগত হুকমকোণ 90 ডিগ্ৰীতকৈ সৰু কোণ এটা হোৱাকৈ AX এটা ৰশ্মি অঙ্কন কৰা হ'ল এতিয়া স্টেপ 3 ABৰ ওপৰত m+n টা বিন্দু A1 A2 AM তাৰ পিছত আৰু বিন্দু হ'ব তাৰ পিছত m+n বহুৱা হ'ল যাতে A1 = A2 A1 A2 = A2 A3 = A3 A4 এনেকৈ গৈ am+n - 1 am+n অৰ্থাৎ বিন্দু কেইটা আগত আমি লৈ লওঁ বিন্দু কেইটা যিকোনো মাপতে ল'ব পাৰি এতিয়া এটো এনেকৈ লোৱা হ'ল সমান সমান ভাগত যেহেতু ভাগ কৰিব লাগে গতিকে সমান সমান ভাগত আমি ভাগ কৰি লৈ আছো লোৱা হ'ল এতিয়া বিন্দুবিলাকৰ নামকৰণ এটো A1 এটো A2 এনেকৈ গৈ শেষৰটো হ'ব am+n আৰু মাজত আছে am এটো am এতিয়া আমি কি কৈছে BAM+n সংযোগ কৰা হ'ল AM+n ৰ লগত B বিন্দুটো সংযোগ কৰি দিয়া হ'ল এতিয়া AM বিন্দুটোৰ মাজেদি AM+n B সমান্তৰালকৈ ABৰ ওপৰত P বিন্দু ছেদ কৰাকৈ এডাল ৰেখা অঙ্কন কৰা হ'ল যাতে angle of AMP = angle of AMN B মানে এইটো এংগেলৰ সমান কৰি ইয়াৰ পৰা এটা ৰেখা অঙ্কন কৰিব লাগে যি ৰেখাটো ABৰ যিকোনো এটা P বিন্দুত ছেদ কৰে আৰু এই ৰেখাটো AM+n আৰু B ৰেখাৰ সমান্তৰাল হ'ব লাগে তেনেহলে আমি কোণটো সমান কৰি ল'ব লাগে আমি যিকোনো এটা চাপ লৈ কোণটো আগত জুখি লওঁ এতিয়া কিমানখিনি কোণ আছে এটো মাপ দি লৈছো তাৰ পিছত ইয়াৰ পৰা লোৱা হ'ল এতিয়া দুটা চাপে ছেদ কৰা AM বিন্দুৰ পৰা দুটা চাপে ছেদ কৰা বিন্দুৰ মাজেৰে এডাল ৰেখা অঙ্কন কৰিলো এতিয়া এই অঙ্কন কৰা ৰেখাটোৱে ABৰ P বিন্দুত ছেদ কৰে এতিয়া P বিন্দুটো হ'ল আমাৰ প্ৰয়োজনীয় m/n অনুপাতত AB ৰেখাখণ্ডক ছেদ কৰা বিন্দু এতিয়া P বিন্দুটো হ'ল আমাৰ AB ৰেখাখণ্ডক m+m/n অনুপাতত ছেদ কৰা বিন্দু গতিকে এইখিনি আমাৰ আঁকিবলগীয়া অঙ্কন আমি এটা এক্সাম্পল লওঁ 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 5:8 অনুপাতত ভাগ কৰা আৰু ভাগ দুটা জোখা এতিয়া আমি অঙ্কনৰ পৰ্যায়বোৰ চাম স্টেপ 1ত 7.6 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ AB এডাল ৰেখাখণ্ড অঙ্কন কৰা হ'ল ফাৰ্ষ্ট তাৰ পিছত AB ৰেখাৰ লগত হুকমকোণ হোৱাকৈ AX এটা ৰশ্মি অঙ্কন কৰা হ'ল এতিয়া
AXৰ ওপৰত AX ৰশ্মিৰ ওপৰত 13 5 + 8 টা বিন্দু AX ৰশ্মিৰ ওপৰত 13টা বিন্দু লোৱা হ'ল আৰু বিন্দুবিলাকৰ মাজৰ ডিসটেন্স একে হ'ব লাগিব গতিকে চাপ লৈ আমি বিন্দুবিলাক অঙ্কন কৰি লওঁ 1 2 3 4 1 2 3 4 5 6 7 8 9 10 11 12 13 এতিয়া এইবিলাকক আমি নামকৰণ কৰিম A1 A2 A3 A4 A5 A6 A7 A8 A9 A10 A11 A12 A13 এতিয়া step 3 A13 B সংযোগ কৰা হ'ল এতিয়া A13 বিন্দুৰ পৰা B বিন্দু লৈ তল ৰেখাৰে সংযোগ কৰা হ'ল step 4 A5 ৰ মাজেদি A13 B ৰ সমান্তৰালকৈ AB ৰ ওপৰত P বিন্দুত ছেদ কৰাকৈ এডাল ৰেখাখণ্ড অঙ্কন কৰা হ'ল যাতে angle of A13 B আৰু A5 P angle দুটা সমান হয় গতিকে যেহেতু 5:8 অনুপাতত বনাব খণ্ডত বিভক্ত কৰিব লাগে AB ৰেখাটো এই কাৰণে 5 ৰ পৰা আমি এটা ৰেখা A13 B প্যাৰালেলে আঁকিব লাগে এতিয়া প্যাৰালেল ৰেখাটো টানাৰ বাবে আমি কোণটো জোখি ল'ব লাগিব তো A13 কোণৰ লগত মান হ'ব লাগিব এতিয়া চাপ দুটাই কটাকটি কৰা A5 ৰ পৰা বৃত্ত চাপ দুটাই কটাকটি কৰা ছেদ বিন্দুৰ মাজেৰে আমি AB ৰ ওপৰত এটা ৰেখা টানক AB ক P বিন্দুত ছেদ কৰে এতিয়া P বিন্দুটো হ'ল AB ৰেখাখণ্ডক 5:8 অনুপাতত ছেদ কৰা বিন্দু